हेलो फ्रेंड्स आज আমি নতুন ব্লগ এটা বনাব যাই আছো মোৰ লগত আছে নামটো কৈ দিয়া ধ্ৰুৱজিত আৰু আছে অনিন দেখা ঠিক আছে আপোনালোকে চাই থাকিব আৰু শিকদাৰ ব্লগ লাইক কমেন্ট কৰি দিব বন্ধুসকল চাব পাৰিছে এতিয়া মই কাৰখানাত বহিলো জাস্ট এতিয়া আমি ওলাম মোৰ লগৰ বন্ধু দুজন আছে বাহিৰত ইয়াতে বহিব এটো মোৰ গাড়ী হয় চাওক ৰিনল্টৰ কুইট খুব ধুনীয়া গাড়ী ভাল গাড়ী মোৰ 3 বছৰ হ'ল লোৱা কিন্তু কোনো প্ৰবলেম পোৱা নাই খুব মস্তি গাড়ী ঠিক আছে এটা এটা টিভি এটা আছে এটা আপোনাৰ জিপিএস বা ক'ত ক'ত যায় আছে কি কৰি আছে সব ইয়াত চাব পাৰে ঠিক আছে বন্ধুসকল আপোনালোকৰ লগত থাকিব আৰু শিকদাৰ ব্লগ ধন্যবাদ সমূহ দৰ্শকবৃন্দলৈ শিকদাৰ ব্লগৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ এয়া চাওক আমি গৈ আছোঁ হাগ্ৰামা ব্ৰিজ প্ৰায় চাপাগুৰিৰ পৰা আপোনাৰ 15-20 কিলোমিটাৰ হ'ব আমাৰ শিকদাৰ দাই গাড়ী চলাই আছে এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ আমি কিছু আৰু প্ৰায় 15 কিলোমিটাৰ যোৱাৰ পিছত আমি হাগ্ৰামা ব্ৰিজত উপস্থিত হ'ম তাৰ সম্পূৰ্ণ বস্তুবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ এয়া আমি হাগ্ৰামা ব্ৰিজ প্ৰায় আহি পালোহি মাত্ৰ লগতে আপোনালোকক সহায়তাৰ বাবে হাত আগবঢ়াব লাইক আৰু কমেণ্ট এটা দি দিব আৰু বেল আইকন প্ৰেছ কৰিব ধন্যবাদ বাকিখিনি দেখুৱাই আছোঁ আপোনালোকক এইটো হাগ্ৰামা ব্ৰিজ হাগ্ৰামা নদী ব্ৰিজখন এইটো সাইডত আছে আপোনালোকে চাব পাৰিব আমাৰ নদীখন দেখাই আছোঁ প্ৰথমতে হাগ্ৰামা আই নদী হয় আই নদী ইয়াতে আগতে পানীবিলাক যাই আছে সকলো দেখা পাব ইয়াতে আগতে ডুজিং ফেষ্টিভেল হৈছিল এইখিনিত আপোনালোক সবে গমে পায় খুব ধুনীয়া ধুনীয়া লাগিছিল বিখ্যাত গায়িকা এক্টৰ এক্ট্ৰেছ সবে আহিছিল ইয়াতে মেচিমেও আহিছিল কিন্তু দুৰ্ভাগ্যবশতঃ আজি 2 বছৰ ধৰি হোৱা নাই আশা কৰোঁ এইটো হওক আৰু আপোনালোকক যাতে দেখাব পাৰোঁ এই আপোনালোকে চাব এই ডুগু দেখা যায় আছে সেইখন হ'ল আপোনাৰ হাগ্ৰামা ব্ৰিজ আপোনালোকে চাই থাকিব সব দেখাই থাকিম হাগ্ৰামা ব্ৰিজ আই নদী হয় এখন ধুনীয়াকৈ শিলেৰে বান্ধি আছে আৰু এইখিনি ঠাই হ'ল পিকনিক প্লেচ আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াতে পিকনিক হৈছিল এইখন মোৰ কাৰ এতিয়া আমি লাহে লাহে ব্ৰিজৰ পিনে যাই আছোঁ আপোনালোক চাই থাকিব কৈ থাকা কৰা হা কি ধুনীয়া প্লেচ হাগ্ৰামা ব্ৰিজ চাই থাকক বন্ধুসকল বন্ধুসকল চাব পাৰিছে এতিয়া আমি হাগ্ৰামা ব্ৰিজত আছোঁ আড্ডা মাৰি আছোঁ এই বহক কি ধুনীয়া প্লেচ ইচ্ছাই নাযায় ইয়াৰ পৰা যোৱাৰ কাৰণে অলপ এনজয়ৰ কাৰণে আহিলোঁ আমি 3জন আহিলোঁ আমাৰ ইমৰান শিকদাৰ আৰু আমাৰ ডেকাদা থাকিলে লগত এই 3জনে অলপ প্লেচত আহিলোঁ হাগ্ৰামা ব্ৰিজত ধুনীয়া প্লেচ চাই লওক এইবিলাক পানী গৈয়ে আছে এইটো আই নদী হয় আই নদী এইটো পানী গৈ আছে চাওক ইমান ডাঙৰ চাওক অসম্ভৱ মানে বহু দূৰলৈকে আছে চাই লওক এইবিলাক বেলেগ মানুহ আহিছে গোটেই মানুহখিনি ইয়াতে থাকে চাওক দেখুৱাই আছোঁ আপোনালোক
হাগ্রামা ব্রিজ চাই থাকক বন্ধুগণ দেখাই দিওঁ না আই নদী হয় এখন এই আমার ডেকা মনে মনে বহি আছে এইখন হ'ল হাগ্ৰামা ব্ৰিজ কিমান লম্বা চব এখন বাঁহৰ ব্ৰিজ